নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো সুখে শান্তিৰে থাকক, সকলো মিলা প্ৰীতিৰে থাকক, সকলো ঐশ্বৰ্যশালী হৈ থাকক, সকলো নিৰোগী হৈ থাকক, তাৰে কামনা কৰিলোঁ। যোৱাকালি অৰ্থাৎ 9 তাৰিখে 9 মাৰ্চ 2025 চনৰ দেওবাৰে গ্ৰীণউড ৰিজৰ্টত এখন অতি আদৰ্শনীয় বিয়াৰ পাৰ্টিত উপস্থিত থকাৰ সৌভাগ্য ঘটিল। কিয় অতি আদৰ্শনীয় কৈছোঁ সেই কথাটো আপোনালোকে ভিডিঅ'টো পূৰাকৈ চালেহে গম পাব। কিন্তু সাধাৰণতে নেদেখা আৰু সাধাৰণতে তেনেকুৱা বিয়ালৈ মই আজিলৈকে গৈ পোৱা নাই, সেইকাৰণে অসাধাৰণ বুলি ক'লোঁ। কিয়নো সাধাৰণতে যিমানেই বেছি এৰিষ্টক্ৰেট ফেমিলিৰ ঘৰৰ বিয়া হয় সিমানেই বেছি খাদ্য সম্ভাৰৰ প্ৰাচুৰ্য দেখা যায়। কিন্তু এই যে অভ্যাগত মাত এষাৰ মতা মানুহ কিন্তু কেতিয়াবা বিচাৰি নাপাবও পাৰে আপোনালোকে। এনেকুৱাও হৈছে। কালি যি বিশাল পৰিসৰত অনুষ্ঠিত হৈছিল এই বিয়াখন, তাত দেখা গ'ল যে যদিও দৰা কইনা, দৰাৰ মাক দেউতাক, মাহীয়েক, মহাক সকলোৱে খুব সুন্দৰ এঠাইত অৱস্থান কৰি সকলো অভ্যাগতকে মাতি নি খুব সুন্দৰভাৱে হেৰি কৰিছে দেই। এই লগত ফটো উঠোৱাৰ পৰা আদি কৰি খোৱা বোৱা খাই যাব দেই এনেকুৱা ধৰণৰ অনুৰোধ কৰালৈকে একদম নিখুঁতভাৱে বিবাহখন সম্পন্ন হোৱা দেখা গ'ল। তাতে আকৌ এনেও বিয়া বুলি ক'লে নতুন নিজৰ মানুহবোৰ লগ পোৱা যায়, ভাল লাগে। বহুত দিনৰ মূৰত বুলুবাৰ ফেমিলিক লগ পালোঁ, ভাল লাগিলে। সেয়াও এগৰাকী বাইদেউ। আকৌ পৰাগ দাসৰ ৱাইফ যে ৰীতা বা, খুব মৰম লাগে ৰীতা বাক, বহুত দিনৰ মূৰত দেখা পালোঁ। ৰীতা বাক পায়ো খুব ভাল লাগিল। এনেকৈ বহুতো নিজৰ মানুহক লগ পালোঁ। আকৌ ৰাণীবাৰ ভণ্টি, এওঁৰ ভনীয়েক আৰু মুনৰ পৰিয়ালকো লগ পালোঁ। ছোৱালীকেইজনী ডাঙৰেই হ'ল, বহুত দিনৰ মূৰত লগ পালোঁ। তেনেকৈ খুব ভাল লাগে বিয়াবোৰ যেতিয়া নিজৰ মানুহৰ বিয়ালৈ যোৱা যায়, খুব ভাল লাগে। দৰাৰ দেউতাক কিন্তু ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, আৰু তেখেত হৈছে এই সম্বন্ধত মোৰ স্বামীৰ ভিনীয়েক। মোমায়েকৰ ঘৰৰ পৰা বিবাহৰ নিমন্ত্ৰণ আৰম্ভ কৰিব লাগে বুলি আমাৰ অসমীয়া আমাৰ সকলোৰে এটা বিশ্বাস আছে কাৰণেই আমাৰ ঘৰতেই প্ৰথমতে বিয়া মাতিবলৈ আহিছিলে। আৰু বিয়া মাতিবলৈ আহোঁতে ৰাণীবাই কৈছিল দেই, অকল আশীৰ্বাদৰ বাহিৰে এপাহ ফুলো উপহাৰ নিনিবা কিন্তু, এনেকৈ একদম বাৰে বাৰে কৈছিল। আৰু এনেকুৱা ধৰণৰ কিন্তু আগে পিছে মই কেতিয়াও দেখা বা শুনা নাই যে একেবাৰে ডাঠি কৈছে যে বিয়াত কিন্তু উপহাৰ ভুলতো নিনিবা, এপাহ ফুলো নিনিবা, এনেকৈ ধৰণে কৈছে। অকল আশীৰ্বাদ দিবা, অকল আশীৰ্বাদ লৈ যাবা। সেইটো খুব আদৰ্শনীয় যেন লাগিলে দেই মনতে, খুব বেছি ভাল লাগিলে। আৰু এইবিলাক আদৰ্শ আমি দেখুওৱা উচিত। কাৰণ যিবিলাক ধনী মানুহৰ ঘৰৰ বিয়া পতা যায়, তাত কি হয়, আমি যিকোনো উপহাৰ নিবলৈ লাজ লাগে, নহয় জানো? আৰু গতিকে যোৱা সকলো বিবুদ্ধিত পৰে যে ইছৰাম কি নিম বাৰু, ইছৰাম বৰ লাজৰ কথা হ'ব দেই, যিটো নিব নোৱাৰি, বহুত দামেই নিব লাগিব, এনেকুৱা ধৰণৰ হয় ন কথাবিলাক। কিন্তু তেওঁলোকৰ ইতিমধ্যে টকা পইচা থাকেই যিহেতু, উপহাৰৰ কোনো প্ৰয়োজনেই নাই। গতিকে যেতিয়া কৈ দিয়া যায় যে নালাগে উপহাৰ কিন্তু নিনিবা, তেতিয়া কিন্তু যি বিয়া খাবলৈ যায় তেওঁ কিন্তু সকাহ পায়। আপোনবিলাকেতো এনেও আগতে গৈ পেলাই যি কিবা দিবলৈ মন যোৱাবিলাকে আগতে ঘৰলৈ খবৰ ল'বলৈ যোৱাবিলাকে এনেও দিবই। গতিকে এইটো কিন্তু খুব আদৰ্শনীয় যেন লাগিল। আপোনালোকে কেনেকুৱা পায় মই নাজানো, কিন্তু মোৰ কিন্তু খুব আদৰ্শনীয় যেন লাগিল। আমাৰ আগতে কি হয়, আমিও তেনেকৈয়ে গ'লোঁ আৰু একেবাৰে হৃদয়ত গধুৰ এটা আশীৰ্বাদৰ টোপোলা লৈ গ'লোঁ। আৰু গৈ পেলাই আশীৰ্বাদ যাচিলোঁ দৰা কইনাক। জন্মৰ পৰাই পাইছোঁ তেওঁ দৰাক নীলক। আগেই আমাৰ মাজত আমাৰ ঘৰলৈ খুবকৈ আহে আৰু দেই ৰমেন ভিনদেউ আৰু ৰাণীবা খুব। আৰু দেউতা মায়ে খুব ভাল পাইছিল তেখেতসকলক, খুব ভাল পায় আৰু খুব গুণানুকীৰ্তন কৰে। দৰাৰ মাক ৰাণীবা মায়ে কোৱা আৰু মাহঁত দেউতাই কয় আৰু ৰাণীবা দেখাত খুব সুন্দৰী আছিলে, ইমানেই বেছি ধুনীয়া আছিলে যে আৰু পঢ়া শুনাটো খুব ভাল আছিল। সেয়েহে তেখেতৰ জোখৰ দৰা এজন বিচাৰি উলিওৱা খুব কঠিন হৈছিল। আৰু ইটোহে অলপ দেখিবলৈহে বেয়া, অকণমান বা চাপৰহে, অকণমান পঢ়াতহে বেয়া, বা কথা বতৰাবিলাকেই ভাল নালাগিলে, তেনেকুৱা ধৰণৰ হয়। আৰু কিন্তু ঈশ্বৰে পলমকৈ হ'লেও আৰু ঈশ্বৰে পাভ জোৰাই মিলাই দিছিলে দেই, খুব মিলিছিলে এই যি পেয়াৰটো, ৰমেন ভিনদেউ আৰু ৰাণীবাৰ পেয়াৰটো। দেউতাই আৰু কৈছিলে দেই যে যিটো সময়ত ব্যৱসায়ীসকলে একোজন CA ৰাখি পেলাই যিমান পাৰে সিমান কৰ ফাঁকি মাৰিছিল, গোটেই ভাৰততে ধৰক
এই কৰ ফাঁকি মৰাটো খুব মানে চলিছিল। সেই সময়ত কিন্তু পাণবজাৰৰ ব্যৱসায়ীসকলৰ ভিতৰত আটাইতকৈ বেছি কৰ আদায় দিয়া ব্যক্তিসকলৰ ভিতৰত এই ৰমেন ডেকা ডাঙৰীয়াই শীৰ্ষস্থান অধিকাৰ কৰি আদৰ্শ দাঙি ধৰিছিলে। এনেকুৱা আদৰ্শৱান ব্যক্তি তেখেত। জীৱনত কোনো কথাতে তাৰমানে তেখেতে একদম ফাঁকিক প্ৰশ্ৰয় নিদিয়ে। নিকা আৰু পবিত্ৰ আত্মাৰ পুৰুষ আছিল মানে এইজন দেই। আৰু দেউতাই খুব মানে গুণ গায়। আজি মানে তেখেতৰ পুত্ৰৰ বিয়াত উপস্থিত থাকি খুব আপ্লুত হ'লোঁ, খুব ভাল লাগিল। তেখেতৰ পুত্ৰ নীল, বোৱাৰী শুভলক্ষ্মীৰ লগতে পৰিয়ালৰ সকলোকে মানে কুশলে ৰাখক ঈশ্বৰে, তাৰে কামনা কৰিলোঁ। আৰু এই যে চিঠিতেই লিখি দিছিলে তেখেতসকলে, হেৰিখন মই লাষ্টত দিছোঁ আপোনালোকক, এই চিঠিতেই মানে দি দিছে যে উপহাৰ কোনো যাতে লৈ নাহে, সেই কথাটো কিন্তু চিঠিতেই তেখেতসকলে লিখি দিছিলে। শেষৰ ফালে মানে চিঠিৰ এঠাইত মানে লিখি দিছে যে আপোনালোকে কিন্তু সেইদিন আনিব, উপহাৰ ননাকেই আহিব, বিয়া খাবলৈ, আশীৰ্বাদ দিবলৈ আহিব, এনেকৈ মানে দি দিছে। এয়া কিন্তু খুব আদৰ্শ বিয়া দেই। এইখন খুব বেছি আদৰ্শৰ বিয়া। আমি এই আদৰ্শটো ল'ব লাগে।